নমস্কাৰ সকলোকে সোমলান চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 6 সমাজ বিচিত্ৰাৰ প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ নামৰ 9 নং চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা, যাতে আমাৰ এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকে সময়মতে চাব পাৰা। এতিয়া আহিছোঁ আমি কুৱেশ্যনৰ মাজলৈ। ইয়াতে দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক দিয়া আছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? তাৰ উত্তৰত তোমালোকে লিখিবা এইখিনি। মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰগুপ্ত। 6 নম্বৰ কুৱেশ্যনটো দিছে অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন? এনচাৰ হ'ব প্ৰখ্যাত গ্ৰন্থ অৰ্থশাস্ত্ৰৰ লেখক আছিল কৌটিল্য। অৰ্থাৎ কৌটিল্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল। গ কুৱেশ্যন দিয়া আছে বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল? ইয়াৰ এনচাৰ তোমালোকে লিখিব লাগিব বৰ্তমানৰ উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাট, উৰিষ্যা, বাংলাদেশ, পাকিস্তানৰ কিছু অংশৰ লগতে আন অঞ্চল জুৰিও মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল। ইয়াৰ পিছৰ কুৱেশ্যন মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়? ইয়াৰ এনচাৰটো হ'ব সম্ৰাট অশোক মৌৰ্য বংশৰ সম্ৰাট আছিল। তেওঁক এই বংশৰ শ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়। অৰ্থাৎ সম্ৰাট অশোক আছিল মৌৰ্য বংশৰ শ্ৰেষ্ঠ ৰজা। নেক্সট কুৱেশ্যন হ'ল শুংগ বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াতে দিয়া আছে পুষ্যমিত্ৰ সিংহই প্ৰতিষ্ঠা কৰা এই বংশটোক শুংগ বংশ বুলি জনা গৈছিল। অৰ্থাৎ শুংগ বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যমিত্ৰ শুংগ। নেক্সট কুৱেশ্যন হ'ল প্ৰথম পুষ্যমিত্ৰ শুংগ কোনটো বৰ্ণৰ লোক আছিল? ইয়াৰে এনচাৰত আমি লিখিব লাগিব পুষ্যমিত্ৰ শুংগ আছিল এজন ব্ৰাহ্মণ। দ্বিতীয় গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰে এনচাৰটো হ'ব প্ৰথম চন্দ্ৰগুপ্ত আছিল গুপ্ত বংশৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল? ইয়াৰে এনচাৰ হ'ব মৌৰ্য বংশৰ উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল। নেক্সট কুৱেশ্যন অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল? ইয়াৰ এনচাৰটো হ'ব অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক মহামন্ত্ৰী নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল? এনচাৰ হ'ব শাসনৰ সুবিধাৰ বাবে বিভিন্ন বিভাগৰ সৃষ্টি কৰা হৈছিল। বিভাগৰ দায়িত্ব থকা বিষয়াসকলক অধ্যক্ষ বুলি কোৱা হৈছিল। অৰ্থাৎ অশোকৰ শাসনকালত বিভিন্ন বিভাগৰ সৃষ্টি কৰিছিল। সেই বিভাগৰ দায়িত্বত থকা যিসকল বিষয়া আছিল তেওঁলোকক অধ্যক্ষ বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি আছিল? ইয়াৰে এনচাৰ হ'ব ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰ আছিল প্ৰধান বৰ্ণ।
অৰ্থাৎ মৌৰ্য সকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰ। নেক্সট কুৱেশ্যন, গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? এনচাৰ হ'ল সমুদ্ৰগুপ্ত। গুপ্তসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। ইতিমধ্যে আমি 1 নম্বৰ অনুশীলনী কুৱেশ্যনৰ এনচাৰসমূহ কৰিছোঁ। এতিয়া আমি 2 নম্বৰ অনুশীলনী কুৱেশ্যনসমূহ চাম। প্ৰথমতে দিয়া আছে মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা। ইয়াৰে এনচাৰটো হ'ব মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ তিনিটা বংশৰ নাম হ'ল এইকেইটা: পাণ্ড্য, চোল আৰু চেৰাসকল। ইয়াৰ এনচাৰ হ'ব পাণ্ড্য, চোল আৰু চেৰাসকল। নেক্সট কুৱেশ্যন, পাণ্ডু বংশৰ ৰাজধানী কি আছিল? ইয়াৰে এনচাৰ হ'ব মাদুৰাই। পাণ্ডু বংশৰ ৰাজধানী হ'ল মাদুৰাই। নেক্সট কুৱেশ্যন, উৰায়ুৰ কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল? ইয়াৰে এনচাৰ হ'ব চোল। এই চোল যিটো বংশ আছিল, সেই চোল বংশৰ শাসনৰ মূল কেন্দ্ৰ আছিল উৰায়ুৰ। নেক্সট কুৱেশ্যন, চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল? এনচাৰ হ'ব চেৰাসকলৰ এই অঞ্চলটোক কেৰেলা বুলি জনা গৈছিল। নেক্সট কুৱেশ্যন, কাক অন্ধ বুলি জনা গৈছিল? ইয়াৰে এনচাৰটো হ'ব সাতবাহনসকলক অন্ধ বুলিও জনা গৈছিল। অৰ্থাৎ ভাৰতৰ দক্ষিণ অংশত সাতবাহন নামেৰে এটা ৰাজবংশ আছিল, তেওঁলোকক অন্ধ বুলিও জনা গৈছিল। নেক্সট কুৱেশ্যন হ'ল চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ এনচাৰটো হ'ব প্ৰথম পুলকেশী নামৰ এগৰাকী ৰজাই বাদামীক ৰাজধানী হিচাপে লৈ চালুক্য বংশ প্ৰতিষ্ঠা কৰে। অৰ্থাৎ প্ৰথম পুলকেশী নামৰ ৰজাজন হৈছে চালুক্য বংশৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ এনচাৰ হ'ব সিংহবিষ্ণু। সিংহবিষ্ণু আছিল পল্লৱ বংশৰ প্ৰথম ৰজা। নেক্সট কুৱেশ্যন হ'ল কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল? ইয়াৰ এনচাৰটো হ'ল কাঞ্চীপুৰম আছিল পল্লৱ শাসকসকলৰ ৰাজধানী। নেক্সট কুৱেশ্যন, দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল? ইয়াৰ এনচাৰটো হ'ব কৃষি কৰ্ম আছিল দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি। ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে 1 আৰু 2 অনুশীলনী কৰিলোঁ। এতিয়া আমি 3 নম্বৰ অনুশীলনীলৈ আগবাঢ়িছোঁ। ইয়াত প্ৰথম প্ৰশ্ন দিয়া আছে অনুশীলনী 3 প্ৰথম কুৱেশ্যন, প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি? ইয়াৰে এনচাৰ তোমালোকে লিখিব লাগিব। প্ৰাচীন কামৰূপত শাসন কৰা প্ৰথমটো ঐতিহাসিক বংশ আছিল বৰ্মন বংশ। অৰ্থাৎ বৰ্মন বংশ হৈছে প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশ। নেক্সট কুৱেশ্যন হ'ল কোনজন কামৰূপৰ ৰজাই ভাস্কৰবাদ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল? ইয়াৰ এনচাৰটো হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰো এনচাৰটো হ'ব
ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। নেক্সট কুৱেশ্যন, চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল? ইয়াৰে এনচাৰটো হ'ব ভাস্কৰ বৰ্মনৰ শাসনকালত। নেক্সট কুৱেশ্যন হ'ল বিষয় বুলিলে কি বুজা? বিষয় হৈছে গোটৰ সমষ্টি, অৰ্থাৎ শাসনভাৰ চলাবলৈ ৰাজ্যখনক সৰু সৰু গোটত ভাগ কৰিছিলে। সেই গোটসমূহক একেলগে বিষয় বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যন, কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা। ইয়াৰে এনচাৰটো আছে তেওঁলোকৰ কামৰূপ ৰাজ্যৰ লোকসকলৰ প্ৰধান বৃত্তি আছিল কৃষি। ইয়াৰ লগতে কাপোৰ বোৱা, কাঁহ পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা আদিও আছিল কিছুমান উল্লেখনীয় বৃত্তি। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আহোঁ শেষৰটো অনুশীলনী 4লৈ। ইয়াতে প্ৰথমতে দিয়া আছে গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল? ইয়াৰে এনচাৰ তোমালোকে লিখিব লাগিব। গুপ্ত শাসনকালত সাহিত্যৰ উল্লেখনীয় বিকাশ হৈছিল। কালিদাসে সংস্কৃত ভাষাত ৰচনা কৰা ৰঘুবংশম, মালবিকাৰ গৃহমিত্ৰম, অভিজ্ঞান শকুন্তলম, কুমাৰ সম্ভৱম, মেঘদূত, ঋতুসংহাৰম আদি ইয়াৰ উৎকৃষ্ট উদাহৰণ। তেওঁৰ এই কাব্যসমূহক ভাৰতীয় সাহিত্যৰ অমূল্য সম্পদ বুলি গণ্য কৰা হয়। সেই যুগৰ আন প্ৰখ্যাত লেখকসকলৰ ভিতৰত আছিল হৰিসেন, অশ্ৰঘোষ আৰু ভাৰবী। প্ৰখ্যাত এলাহাবাদ প্ৰশস্তিৰ লেখক আছিল হৰিসেন। বিশাখা দত্তৰ মুদ্ৰা ৰাক্ষস আৰু ক্ষুদ্ৰকৰ মিশ্ৰকটিকম গুপ্ত যুগত লিখা আন দুখন বিখ্যাত গ্ৰন্থ। ভাগৱত স্কন্ধ আৰু কেইবাখনো পুৰাণ যেনে শিৱ, বায়ু আৰু মৎস্য পুৰাণ গুপ্ত যুগতে ৰচনা কৰা হৈছিল। সংস্কৃত ভাষাৰ প্ৰথমখন অভিধান অমৰকোষ গুপ্ত যুগতে ৰচিত হৈছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই এই অভিধান প্ৰণয়ন কৰিছিল। সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত হোৱা এনেবোৰ বিকাশৰ বাবে গুপ্ত যুগক সোণালী যুগ অভিহিত কৰা হৈছে। অৰ্থাৎ এইডোখৰৰ পৰা লিখিব লাগিব সোণালী যুগ বুলি অভিহিত কৰা হয়। এইখিনিলৈকে এনচাৰটো লিখিব লাগিব। নেক্সট কুৱেশ্যন দিয়া আছে কালিদাসে লিখা 3খন নাটকৰ নাম। ইয়াৰে এনচাৰটো হ'ব এইডোখৰ পৰা লিখিব লাগিব ৰঘুবংশম, অভিজ্ঞান শকুন্তলম, কুমাৰ সম্ভৱম, মেঘদূত এইকেইখন লিখিলেই হ'ব। নেক্সট কুৱেশ্যন আছে বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিল? ইয়াতে আমি পাইছিলোঁ প্ৰখ্যাত এলাহাবাদ প্ৰশস্তিৰ লেখক আছিল হৰিসেন। সেই এলাহাবাদ প্ৰশস্তিখনকে বৰ্তমান কি বুলি কোৱা হয়? প্ৰয়াগৰাজ প্ৰশস্তি। গতিকে হৰিসেনেই হ'ব প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক। নেক্সট কুৱেশ্যন, দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানৰ নাম কি আছিল? ইয়াৰ এনচাৰটো হ'ব অমৰকোষ। নেক্সট কুৱেশ্যন, দক্ষিণ ভাৰতত কি কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল? ইয়াৰে এনচাৰটো হ'ব দক্ষিণ ভাৰত, অৰ্থাৎ এই অঞ্চলটোত দক্ষিণ ভাৰতটো বুজাইছে। এই অঞ্চলত সংস্কৃত, তামিল, তেলেগু, কানাডা, মালায়ালম আদি ভাষাত বহু নাটক, পদ্য আদি সাহিত্য ৰচনা হৈছিল। ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে আমি তোমালোকৰ 9 নং চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ কৰি শেষ কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা।
যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিবা আৰু যদি বুজি পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ।